guys, back to my YouTube channel. Aji ami jam Tangla flim sabo holot itia sobe ready hoy ase babu fale ready hoy ase apnalok dekhai asu eba ki lagai asa eyeliner ma boy ready aji ami Tangla kiba holtur naam najanu tate film sabo jai asu Assamese film itia mahatar juror karne goi asu naitar jur aitar karne goi asu etu flimor naam hol Bandhu ki jani aru কোন কোন যাব মই কৈ দিও মই যাম মা যাম তাৰ পিছত বা যাব আইতা মা যাব দেউতা যাব তাৰ পিছত মহা যাব আৰু মাহি যাব মামা যাব বাইকত বুম বুম কৰি কেনে দেউতা এইয়া কৰি আছে গৰু এইয়া বাবা এতিয়ালৈকে দেউতাৰ কিবা খেৰে মানে কৰাই হোৱা নাই আৰু আপোনালোকেও চাব যাব হয়নে নহয় কওকচোন আহিব বলগীতা যাওঁ ভিতৰত আমি ৰাখ চাব নাযাওঁ দেই ৰাখ দুটা ঠাইত চালো আমনি লাগিল আৰু এতিয়া চাম হেৰি বন্ধু পেনপেনীয়া অসমীয়া ফিল্ম পেনপেনীয়া নহয় কমেডি বোলে এবাৰ ভাল আছিল কিন্তু বহুত দিনত ৰিলিজ হোৱা আমি এতিয়া লাষ্ট শেষৰখিনি চাম ভাই ব্ৰহ্মাস্ত্ৰ খানো লাষ্টত চাব যাম আৰু দে আমি চববিলাক ৰিলিজ দিলে লাষ্টত যাম আৰু হেৰি বন্ধু আমি অসমীয়া ফিল্ম চাব লাগে অসমৰ মানুহ আমি ন চবেই চাব লাগিব অসমীয়া ফিল্ম তেতিয়াহে অসমৰ আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰিটো ভাল হ'ব আৰু ফিল্মখনো ভাল হৈছে কমেডি ফিল্ম চাব দেই চবে চাই আহি কম কেনেকুৱা লাগিল ৰিভিউবিলাক দিম আৰু ভাল লাগিল বেয়া লাগিল ঠিক আছে ইয়াতে কি আহিছা মই এতিয়া মোৰ চুৱেটাৰটো তাই লৈছিল দেই এতিয়া মই তাইক চুৱেটাৰ খুজি আহিছোঁ তাই এতিয়া তাইক মোৰটো নিদিয়ে বোলে তাই নিজৰটো দিব চাওঁ কি দিয়ে এইটো মাইনু নহয় মাইনু মোৰ ভণ্টিহে এইটো মুনুৰ আলমাৰী এইটো এতিয়া তাই তাত বিচাৰি আছে চুৱেটাৰ পোৱাই নাই কিবা দিয়ে মোৰটো দিলেও হৈ যায় নিদিয়ে মুনু এইটো তাই জেকেটটো দিছে সৰু হৈছে পুৰণা নতুন নহয় মোৰটো শ্বিলঙৰ পুৰণা নতুনে আছিল তোমাৰ কেই বছৰ হ'ল এইটো শ্বিলঙৰ যেই বছৰ হওক দে মই পিন্ধা নাই আকৌ মই খুব বেছি 3-4 দিনমান পিন্ধিছোঁ ফটো দিওঁ ফটো ভাল লাগিছে না ভাল লাগিছে একদম বঢ়িয়া তাহলে এইটোকে লওঁ আৰু মই মোৰটো লৈছে চাব দেই কেনেকুৱা ধুনীয়া একদম গোটেই ফালি বতাহ সোমাই একদম এনেকুৱা বতাহ সোমাই মই চাগ ইমান ধুনীয়া গপ্পচ একেবাৰে এনেকে চেনু মাৰিব পাৰে পুৰা আৰামছে বহি থাকিব একদম ফিল্ম চাই হাই মই গোলাঘাটৰ পৰা আহি টংলাত ফিল্ম চাবলৈ যাওঁ আমাৰ তাত হল নাই তেওঁলোকে লগ ধৰিছে আৰু চিনেমা হল দেখাও নাই চাই আহোঁগৈ কেনেকুৱানো ফিল্মৰ নাম হ'ল বন্ধু আপোনাৰ মেইন ৰোলত আছে নয়ন নিলিম আৰু বাকীখিনি গম নাপাওঁ হয় বহুত বছৰ মূৰত আজি অসমীয়া ফিল্ম চাম আমি ইয়াত হিৰোটো মাত্ৰ জানো আমি নয়ন নিলিম হিৰো উৎপলো আছে তাত মই হেলমেটটো চাকচোন আধা ভাল আধা বেয়া এয়া মোৰ টোপলা আৰু ইয়াতে আমি 3জন মাহী মহা মই মাহী আজি নতুন মানুহটো আইতা সেইকাৰণে মোৰ জাগাটো লৈ লৈছে সেইকাৰণে আমি আইতাক ক'তো লৈ নাযাওঁ আজি আইতাৰ কাৰণে ফিল্ম চাব যাওঁ আকৌ সেইকাৰণে আইতাক লৈয়ে যাব লাগিব নহা আইতাই যাম বুলি কোৱাৰ কাৰণেহে নহ'লে আমাৰ আজি প্লেনিংটো বেলেগতহে আছিলে বগামাটি চাই আমনি লাগিল আৰু সঁচাকে ন তাতে ৰাতি থাকিও পাইছোঁ মানে এনেকুৱা নহ'লে নলবাৰী যোৱাৰো কথা আছিল নলবাৰী ৰাসত কিন্তু হ'ব আৰু চিনেমাই ডাঙৰ হ'ল এতিয়া আমি ৰেডি হ'লোঁ আৰু যাওঁ দে হেৰি কৰোণাৰ আগতে চাইছিলোঁ আৰু লাষ্ট হেৰিখন কোনখন চাইছিলোঁ অসমীয়া চাইছিলোঁ লাষ্ট মুভি কৰোণাৰ আগত এতিয়া আৰু বছৰ হৈ গ'ল 3 বছৰমান হ'ল নেকি এতিয়া আকৌ বন্ধু চাম আৰু বন্ধু
আমি যাব ওলাইছো আৰু এখন আমি টংলাত চাম ব্ৰহ্মাস্ত্ৰ আৰু এবাৰ মহাহত আহিলে ঠিক আছে মানুহ নাই চলোৱা স্কুটি আছে কিন্তু কোনোৱে নাজানে মই জানো কিন্তু মোক চলাব নিদিয়ে তিনটা বহি ইমান মটি তুমি বেছি মটি চাওকচোন জেকেটটো ইমান মস্ত আমি আগবাঢ়ো বৰক ৰেডি আমার জার্নি স্টার্ট আমার ভিতরে ফ্রেন্ডস এটা আমি আহি পালো টংলা এটা অলপ পিছত চিনেমা হল পামে আৰু যেতিয়া আমি আহি পালো কিন্তু মামাহঁতে আহিয়ে পোৱা নাই আমি ৰখি আছো আৰু ইয়াৰ দেউতাহঁতে পাৰ্কিং কৰিব গৈছে আমি ভিতৰত সোমালো এতিয়া হলত সোমাম কিন্তু ফিল্ম দিব নোৱাৰা নহয় ইউটিউবত দিব নোৱাৰা ফিল্ম শেষ হ'ল তাৰপিছত এয়া ম'ম' খাব সোমাইছোঁ আমি মামাহঁতেও খাই আছে মামা আমাৰ আহাই নাই তাইতো চাই চাই লোভ লাগি আছে কিন্তু আমি ম'ম' নাখাওঁ চাহ খাওঁ পেট নুফুলাম দেই চাহে খাম আমি টোপনি লাগিব ভাল টেষ্টি নে বিৰাট টেষ্টি খুজি থাকিব দেই বাৰে বাৰে এবাৰ টেষ্টি মই জানো লোভ লাগছি জানো খা তুমিও খা ভিডিঅ' আজি বৃহস্পতিবাৰ আজি নাখায় বিৰাট ভাল হ'ব চাকচোন ইমানে লিপষ্টিকৰ মানে হেৰি এয়া লাগি গৈছে পূৰা পূৰা চিকেনটো দিছে আৰু ন দামটো কালাকান আৰু চাহ মোৰ কিন্তু গাখীৰৰ প্ৰতি অলপ ইণ্টাৰেষ্ট নাই মই বেয়া পাওঁ মই ইয়াত চকলেট কিনিছোঁ আমি যাম মেলা ৰাসত এতিয়া আমি যাই আছোঁ ৰাস চাবলৈ চিনেমা শেষ হ'ল বায়ে কৈছে কিজানি আমি এতিয়া এণ্ট্ৰি কৰি আছোঁ আহি পালোঁ দেই আজিও আৰু সেইদিনাৰ নিচিনা নহ'লেই হ'ল আমি এটা ৰাখোঁ মানে গোপিনী নৃত্য চাব প্ৰথম পুৰস্কাৰ দাতা আছিলে মণ্ডপত উপস্থিত থকা সকলো কি হয়েছে হাতীতে একদম চিনি পোৱা নাই কল্লা লাইটৰ ইফালে পোহৰটো ইফালে ফটো উঠি আছে চবে আইতাৰ লগত গ'ল দেখোন ধুনু ক'ত বা একদম আন্ধাৰকে থৈছে ভালকে চিনি পোৱা নাই ইমান ধুনীয়া হৈছে কিন্তু অৰিজিনেলত একদম এইফালে টানিলে সেয়া ধুনীয়া ধুনীয়া আছে ভাল লাগিছে
জিলাপি কিনিছোঁ জিলাপি মাৰ ফেভৰেট তোমাৰ আৰু মোৰ ফেভৰেট চিকেন পকোৰা আমি যাওঁ আৰু ঘৰত বাই বাই